হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এডোব প্ৰিমিয়াৰ প্ৰ'ত মাস্কিং কেনেকৈ কৰে, ভিডিঅ' বা ফটোত মাস্কিং কেনেকৈ কৰে। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আজি আমি আলোচনা কৰিম কৈছোঁৱে যিহেতু মাস্কিং কেনেকৈ কৰে, ব্লাৰ কেনেকৈ কৰে বা ষ্ট্ৰব এফেক্ট কেনেকৈ ইউজ কৰে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। প্ৰিমিয়াৰটো প্ৰথমতে খুলি ল'ম আমি। খুলি তাৰপিছত ইম্পৰ্ট কৰিম আমি ভিডিঅ'। ছাপ'জ এখন ফটো আপুনি ইম্পৰ্ট কৰিলে, ষ্টিল ইমেজ। ইম্পৰ্ট কৰাৰ পিছত আপুনি টাইমলাইনত ড্ৰেগ কৰিলে এখন ফটোখন ফাৰ্ষ্ট স্কেলটো মিলাই ল'লে আপুনি ফটোখনত ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰি আপুনি ছেট টু ফ্ৰেম চাইজ কৰিব, ফটোখন স্কেলত মিলিল। তাৰপিছত আপোনালোকে ছাপ'জ এইখিনি মাস্কিং কৰিব লাগে। এইখিনি আপোনালোকে মাস্কিং কৰিব গ'লে ফাৰ্ষ্ট প্ৰথম ক্লিক কৰি এফেক্ট কণ্ট্ৰলছত যাব। এফেক্ট কণ্ট্ৰলছত গৈ আপোনালোকে এই অপাচিটি বুলি যিটো দেখিছে, অপাচিটিৰ এই ৰাউণ্ডটোত ক্লিক কৰিব। মাস্ক 1 বুলি ইয়াত দেখিছে, মাস্ক 1 বুলি এটা মাস্ক অট'মেটিকলি ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট কৰি লৈছে। তাৰপিছত ইয়াত দেখিব আপোনালোকে মাস্কিং হৈছে। তো ইয়াত মাস্কিংটো আপুনি কি হিচাপত কৰিব, কিমানখিনি আপোনাক মাস্কিং লাগে, ইয়াত ক্লিক কৰি আপুনি জুম কৰি ল'ব পাৰে। নাইবা আপুনি এইটো কিফ্ৰেম লগাই আপুনি মাস্কিং কৰিব পাৰে। এইটো ক্লিক কৰাৰ পিছত আপোনাৰ মাস্ক 1 এটা আপোনাৰ নিজে নিজে ক্ৰিয়েট কৰি লৈছে। মাস্ক পেড, মাস্ক ফিডাৰ, মাস্ক অপাচিটি, মাস্ক এক্সপেনশ্যন, ইয়াত দেখিছে 4টা বস্তু। এইটো যদি আপুনি, এইটো হ'ল মাস্ক অপাচিটি, এইটো কমালে আপোনাৰ অপাচিটিটো কমি যাব, এইটো 100% থাকিব লাগিব। এইটো হ'ল মাস্ক ফিডাৰ মানে ছফ্ট কৰা, যিটো মাস্কখন আপুনি ছফ্ট কৰিব বিচাৰে এইটো বঢ়াই দিয়ক, ছফ্ট হ'ব। মাস্ক এক্সপেনশ্যনত আপুনি ইয়াত ক্লিক কৰি কি ফ্ৰেমটো ক্লিক কৰি ল'ব। তাৰপিছত জাষ্ট অলপ প্লে কৰি মাস্ক এক্সপেনশ্যনটো সোমাই দিয়ক। এতিয়া দেখিব কি ফ্ৰেমৰ লগত আপোনাৰ মাস্কখন টাচ হৈছে। এইটো মই কি ফ্ৰেম লগাই কৰিছোঁ। মাস্ক এক্সপেনশ্যনত ফাৰ্ষ্ট অপাচিটিৰ ৰাউণ্ডত ক্লিক কৰি মাস্ক এক্সপেনশ্যনত আপুনি যেতিয়া মাস্ক 1, 2 নিজে নিজে ক্ৰিয়েট কৰিব, তেতিয়া মাস্ক এক্সপেনশ্যনত আপুনি কি ফ্ৰেমটো লগাই অলপ প্লে কৰি আপুনি মাস্ক এক্সপেনশ্যনটো বঢ়াই দিব, তেতিয়া আপোনাৰ মাস্কখন কি ফ্ৰেম সহজতে লাগিব। তো মাস্ক সাধাৰণতে আমি এনেকৈয়ে বনাওঁ প্ৰিমিয়াৰত। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।